আপোনাৰ লগত বগা টকা আছে কলা টকা নাই সব পিডিএছৰ যিখিনি পায় এই गोसोम आरो गुफुर फैसानि सायावहाय हेमन्त बिश्व शर्माया मा बुंखो आरो मानगोनां प्रमद बर' सारा मा फोरमायदों लोगोसे मोनसे दिनै क'क्राझारावहाय माखासे नाथ यगिनिफ्राय बिसोरो सोमावसारदों बिथांमोना आसामनि एजुकेशन मिनिस्टार रनज पेगुनि एगेन्स्टआवहाय मानो सोमावसारदों मान हमजाखो दा हेमन्त बिश्व शर्मा बिथाङा मा फोरमायदों बेखौ आं नोंथांमोननो गुवारै एसेब्लाबो फोसावलांगोन नायलांनो हागोन সব পিডিএছৰ যিখিনি পায় এই পোৱাখিনি কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ্য চৰকাৰৰ যিটো আছে এইটো ষ্ট্ৰীম লাইন কৰি কোনো কাৰণত যাতে আমাৰ অঞ্চলৰ বেনিফিচিয়াৰীসকলে বঞ্চিত নহয় যিসকলে পাব লাগে সেইটো কথাটো আমি সদায় চাই থাকোঁ ৰিভিউ কৰি থাকোঁ গতিকে এতিয়া নতুনকৈ মই এই 2 দিনত বা এই সপ্তাহত কৰা নাই কি আছে মই আপডেটটো সোনকালে কৰিম এইটো আগতে আছিলে আগতে তেনেকুৱা দুৰ্নীতি ক'ৰবাত চাউল কাটি ৰাখা আটাটো বিক্ৰী কৰি দিয়া তেনেকুৱা বহুত কাহিনী আছিলে কিন্তু এতিয়া এনেকুৱা আৰু নাই এইটো প্ৰায় যোৱা 2 বছৰ মানত 3 বছৰ মানত আমি বাৰম্বাৰ ইয়াৰ ৰিভিউ কৰি চিষ্টেমটো ঠিক কৰি এইটো অৰ্গেনাইজ কৰি সব ঠিক লাইনত অনা হৈছে মহিলাসকলক ট্ৰেইনিং দিয়া হৈছে আৰু তেখেতসকলক মুকুতা লগৰী বুলি নাম দিয়া হৈছে অসম কোঅপাৰেটিভ ছ'চাইটি পাৰ্ল কোঅপাৰেটিভ ছ'চাইটিৰ তৰফৰ পৰা এই ট্ৰেইনিঙত সহায় কৰা হৈছে আৰু এক্সপাৰ্ট আহিছে আৰু প্ৰথম এটা পদক্ষেপ আমাৰ বিটিআৰ কোঅপাৰেটিভ ছ'চাইটিয়ে এটা ছ'চাইটিক এইটো দায়িত্ব দিয়া হৈছে য'ত তেখেতসকলৰ 20 জন সদস্য আছে আৰু সকলো ট্ৰেইনিং তেখেতসকলে লৈছে আৰু সেই খেতিটো তেখেতসকলে আৰম্ভ কৰিব আমি সকলো জানো পাৰ্লটো যিটো আছে মুকুতা এইটো আমাৰ মহিলাসকলে অৰ্নামেণ্ট হিচাপে ইউজ কৰে আৰু এই অৰ্নামেণ্টটো বিভিন্ন প্ৰকাৰে এইটো ডিজাইন কৰা হয় আৰু এই খেতিটো বহুত টান নহয় আমি এটা সৰু এৰিয়া এটাত পানী ইয়াত ৰাখি পেলাই খেতিটো কৰিব পৰা যায় আৰু ইতিমধ্যে খুব সহজ হয় এই কাৰণে যেহেতু অৰ্নামেণ্টটো গহনাটো আমাৰ মহিলাসকলৰ আজিৰ কথা নহয় এনচিয়েন্ট টাইমৰ পৰা ব্যৱহাৰ হৈছে অনাগত দিনতো ব্যৱহাৰ হ'ব কিন্তু পাৰ্লটো আমাৰ ইয়াত আগতে এভেইলেবল নাছিলে আমিতো জানো আগৰ সময়বিলাকত কিবা গছৰ গুটি বা বিভিন্ন বনাই পেলাই এইটো কৰা হৈছিলে কিন্তু এতিয়া যেটো পাৰ্ল খেতিটো কৰিব পৰা হ'ল আৰু হিটো সহজ কৰি তুলিলে এটো খুব ভাল হৈছে আৰু আমাৰ অঞ্চলৰ অৰ্থনৈতিক জাগৰণৰ কাৰণে আমাৰ মহিলাসকলৰ বিশেষকৈ কোঅপাৰেটিভ ছ'চাইটি সেলফ হেল্প গ্ৰুপ বিভিন্ন এই খেতিটো কৰিব পাৰিব আৰু বিটিআৰ চৰকাৰে অহা ফাইনেন্সিয়েল ইয়াৰত আমি ডাঙৰকৈ সহায় কৰিম যিসকলে খেতি কৰিব বিচাৰে এই সকলো পাৰ্ল খেতিৰ কাৰণে আমি স্পেচিয়েল পেকেজ তেখেতসকলক আমি দিম আপোনাৰ লগত বগা টকা আছে কলা টকা নাই আপুনি অসমৰ য'তে ত'তে আজিৰ দিনত মাটি কিনিব পাৰিব ট্ৰাইবেল বেল্ট এণ্ড ব্লকক বাদ দি তাতে বিতৰ্ক কেনেকৈ হ'ব পাৰে কিন্তু আপুনি মোক বুজাই দিয়কচোন এইটো বিতৰ্ক এটা কৰিলে বিতৰ্ক হ'ব পাৰে ৰাইজৰ দলকে মই সুধিলোঁ যদি শিৱসাগৰৰ অখিল গগৈয়ে গুৱাহাটীত মাটি কিনিব পাৰে তেতিয়া গুৱাহাটীৰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটতো মাটি কিনিব পাৰে আজিৰ দিনত পাৰে নে নোৱাৰে খালি টকাটো কলা হ'ব নালাগে টকাটো বগা হ'ব লাগে কিন্তু যিদিনাখনৰ পৰা আইনখন হ'ব যদি আইনখন হ'ব দিয়ে কংগ্ৰেছে তেতিয়া আৰু কিনিব নোৱাৰিব ইমানেই কথা গুৱাহাটীততো মাটিৰ দাম বেছিহে তাতে মাটিৰ দাম কমহে গতিকে ইমান দামী মাটি কিনাক লৈ ৰাইজৰ দলে বিতৰ্ক কৰা নাই কম দামী মাটি কিয় বিতৰ্ক কৰিছে নিজৰা পাৰত য'ত অখিল গগৈৰ মাটি আছে সেইটো দাম বেছি হয়নে নহয় সেইকাৰণে এই কথাবিলাক এনেই আৰু এটা অভিযোগ আনিলে হ'ব নেকি আজিৰ দিনটোত ৰিপুন মৰাই কি অভিযোগ আপোনাৰ পৰিয়ালৰ বিৰুদ্ধে আহিছে আপোনাৰ বিৰুদ্ধে আহিছে এখন মুখ্যমন্ত্ৰীয়ে নিজৰ স্বাৰ্থত এখন এইটো মোৰ কেনেকে স্বাৰ্থত হ'ল কওক না বুজাই কওক অলপ কেনেকে কি অভিযোগ থাকিব পাৰে আপুনি মোক এটা কথা কওক যে ইয়াত মোৰ কি স্বাৰ্থ থাকিব পাৰে বৰপেটা সত্ৰখন যদি সংৰক্ষণ হয় বটদ্ৰৱা সত্ৰখন যদি সংৰক্ষণ হয় সুন্দৰদিয়া সত্ৰ যদি সংৰক্ষণ হয় পাটবাউসী সত্ৰ যদি সংৰক্ষণ হয় তাতে মোৰ কি লাভ থাকিব পাৰে মাজুলীটো ভৰত নৰহে আইনখনৰ বাহিৰত ৰাখিছে ভৰত নৰ ডাঙৰীয়াই ক'লে যে এই আইনখন আনিলে ST মানুহৰ অধিকাৰ নোহোৱা হ'ব শিডিউল কাষ্ট মানুহৰ অধিকাৰ নোহোৱা হ'ব সেইকাৰণে মই এইটোকে ক'লো সদনত যে মাজুলীৰ মানুহে এবাৰ আইনখন পঢ়ি চাওক যাতে তেওঁলোকৰ মনত কোনো ভুল ধাৰণা নাথাকে আৰু নৱেম্বৰত আমি আইনখন লৈ আহিম এইটো সদনতো আপোনালোকেও ভিডিঅ' ৰেকৰ্ডিঙত আছিলে ভৰত নৰ ডাঙৰীয়াই কোৱা কাৰণে মই বন্ধ কৰিলোঁ ভৰত নৰ ডাঙৰীয়াও বিজেপিত যোগদান কৰিছে নেকি
আপোনালোকে এনেকুৱা কথাবোৰ কিয় সোধে মই ইমান টিভিত জল পট কৰি যে মাজুলীৰ ওপৰত আহিছে ভৰতনৰহে ক'লে যে আমাৰ মিচিং ৰাইজৰ অধিকাৰ নষ্ট হ'ব তেতিয়া মই ক'লো মই যদি এনেকে আইনখন পাছ কৰি দিওঁ আপুনিতো অপপ্ৰচাৰ চলাব গতিকে মই এবাৰ মাজুলীৰ মানুহক আইনখন পঠাই দিম তেওঁলোকে আইনখন পঢ়ি চাব তেওঁলোক সন্তুষ্ট হ'ব তেওঁলোকে লাগে বুলি ক'ব তেতিয়া মই অন্তৰ্ভুক্ত কৰিম মাটি কিনাক লৈ এটা বিতৰ্ক হৈছে মাটিটো কিনিব চবেই পাৰিব চব জায়গাতে আজিৰ দিনতো আইনখন নাই আপুনিও য'তে ত'তে মাটি কিনিব পাৰিব যদি আপোনাৰ লগত বগা টকা আছে কলা টকা নাই আপুনি অসমৰ য'তে ত'তে আজিৰ দিনত মাটি কিনিব পাৰিব ট্ৰাইবেল বেল্ট এণ্ড ব্লকক বাদ দি তাতে বিতৰ্ক কেনেকে হ'ব পাৰে কিন্তু আপুনি মোক বুজাই দিয়কচোন এইটো বিতৰ্ক এটা কৰিলে বিতৰ্ক হ'ব পাৰে এইটো ৰাইজৰ দলেহে বুজি পাইছো মই ৰাইজৰ দলকে মই সুধিলো যদি শিৱসাগৰৰ অখিল গগৈয়ে গুৱাহাটীত মাটি কিনিব পাৰে তেতিয়া গুৱাহাটীৰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটতো মাটি কিনিব পাৰে আজিৰ দিনত পাৰে নে নোৱাৰে খালি টকাটো কলা হ'ব নালাগে টকাটো বগা হ'ব লাগে কিন্তু যিদিনাখনৰ পৰা আইনখন হ'ব যদি আইনখন হ'ব দিয়ে কংগ্ৰেছে তেতিয়া আৰু কিনিব নোৱাৰিব ইমানেই কথা গুৱাহাটীততো মাটিৰ দাম বেছিহে তাতে মাটিৰ দাম কমহে গতিকে ইমান দামী মাটি কিনাক লৈ ৰাইজৰ দলে বিতৰ্ক কৰা নাই কম দামী মাটি কিয় বিতৰ্ক কৰিছে নিজৰা পাৰত য'ত অখিল গগৈৰ মাটি আছে সেইটো দাম বেছি হয় নে নহয় সেইকাৰণে এই কথাবিলাক এনেই আৰু এটা অভিযোগ আনিলে হ'ব নেকি আজিৰ দিনটোত ৰিপুন বৰাই কি অভিযোগ আপোনাৰ পৰিয়ালৰ বিৰুদ্ধে আহিছে আপোনাৰ বিৰুদ্ধে আৰে আহিছে ভাই এখন মুখ্যমন্ত্ৰীয়ে নিজৰ স্বাৰ্থত এখন এইটো মোৰ কেনেকে স্বাৰ্থত হ'ল কওক না বুজাই কওক অলপ অভিযোগ কৰি কেনেকে কি অভিযোগ থাকিব পাৰে আপুনি মোক এটা কথা কওক যে ইয়াত মোৰ কি স্বাৰ্থ থাকিব পাৰে বৰপেটা সত্ৰখন যদি সংৰক্ষণ হয় বটদ্ৰৱা সত্ৰখন যদি সংৰক্ষণ হয় সুন্দৰদিয়া সত্ৰ যদি সংৰক্ষণ হয় পাটবাউসী সত্ৰ যদি সংৰক্ষণ হয় তাতে মোৰ কি লাভ থাকিব পাৰে মাজুলী তেতিয়া কিয় লগালগে মাজুলীতো ভৰতনৰহে আইনখনৰ বাহিৰত ৰাখিছে ভৰতনৰ ডাঙৰীয়াই ক'লে যে এই আইনখন আনিলে ST মানুহৰ অধিকাৰ নোহোৱা হ'ব শিডিউল কাষ্ট মানুহৰ অধিকাৰ নোহোৱা হ'ব সেইকাৰণে মই এইটোকে ক'লো সদনত যে মাজুলীৰ মানুহে এবাৰ আইনখন পঢ়ি চাওক যাতে তেওঁলোকৰ মনত কোনো ভুল ধাৰণা নাথাকে আৰু নৱেম্বৰত আমি আইনখন লৈ আহিম এইটো সদনতো আপোনালোকেও ভিডিঅ' ৰেকৰ্ডিঙত আছিলে ভৰতনৰ ডাঙৰীয়াই কোৱা কাৰণে মই বন্ধ কৰিলোঁ এতিয়া ভৰতনৰ ডাঙৰীয়াও বিজেপিত যোগদান কৰিছে নেকি আপোনালোকে এনেকুৱা কথাবোৰ কিয় সোধে মই ইমান টিভিত জল পট কৰি যে মাজুলীৰ ওপৰত আহিছে ভৰতনৰহে ক'লে যে আমাৰ মিচিং ৰাইজৰ অধিকাৰ নষ্ট হ'ব তেতিয়া মই ক'লো মই যদি এনেকে আইনখন পাছ কৰি দিওঁ আপুনিতো অপপ্ৰচাৰ চলাব গতিকে মই এবাৰ মাজুলীৰ মানুহক আইনখন পঠাই দিম তেওঁলোকে আইনখন পঢ়ি চাব তেওঁলোক সন্তুষ্ট হ'ব তেওঁলোকে লাগে বুলি ক'ব তেতিয়া মই অন্তৰ্ভুক্ত কৰিম মাটি কিনাক লৈ এটা বিতৰ্ক হৈছে মাটিটো কিনিব চবেই পাৰিব চব জায়গাতে আজিৰ দিনতো আইনখন নাই আপুনিও য'তে ত'তে মাটি কিনিব